হাই এভৰিৱান, আজি মই চিকেন পোলাও ৰেচিপি এটা লৈ আহিছোঁ। ঘৰত আমি যেনেকৈ খাবলৈ বনাওঁ একদম তেনেকৈয়ে বনাইছোঁ। একদম চিম্পুলকৈ বনাইছিলোঁ, খাবলৈ পিছে বহুত বেছি ভাল হয়। ভাবিলোঁ আজি ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আহকচোন। তাৰ বাবে মই চাউল লৈছোঁ। চাউল আপোনালোকে যিকোনো চাউল ল'ব পাৰে। মই পিছে ৰামপাল চাউল লৈছিলোঁ। তাৰপিছতে অলপমান চিকেন লৈছোঁ, দুটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পিচি লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, তাৰপিছত আকৌ বিলাহী এটা লৈছোঁ, আৰু গোটা গৰম মছলা লৈছোঁ। প্ৰথমে মই প্ৰেছাৰ কুকাৰটো পাতি ল'লোঁ। ইয়াতে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল ব্যৱহাৰ নকৰিব। ৰিফাইন তেলখিনি গৰম হোৱাত মই গোটা গৰম মছলাখিনি দিছোঁ। তাৰপিছত এইখিনি অকণমান ক'লা পৰি অহাত কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি দিছোঁ। এতিয়া মই এইখিনি 2 মিনিটমান ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া মই অলপ সময় ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত মই চিকেনখিনি এড কৰিছোঁ, লগতে নিমখটো একেবাৰে এড কৰি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। তাৰপিছত মই আদা নহৰু পেষ্টটো দিছোঁ। এইখিনিও ভালদৰে ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে মই এচামুচ ধনিয়া পাউডাৰ দিছোঁ, লগতে এচামুচ জিৰা পাউডাৰ দিছোঁ, আধা চামুচতকৈ কম অকণমান জালুকৰ গুড়া এড কৰিছোঁ, আৰু গোটেইখিনি ভালদৰে ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া ইয়াতে মই 3 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ, আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। জুইটো মিডিয়াম কৰি ৰাখিব, নহ'লে এইখিনি জ্বলি যাব পাৰে। এতিয়া মই 10 মিনিটমানৰ কাৰণে জুইটো মিডিয়াম কৰি ধুনীয়াকৈ ঢাকি দিলোঁ। ভাপতে সিজিব লাগে, তেতিয়া বেছি ভাল লাগে। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ 10 মিনিটমানৰ পাছত। গোটেইখিনি ভালকৈ মিলাই লৈ ইয়াতে মই এফাল বিলাহী এড কৰিছোঁ, লগতে অকণমান পানী ব্যৱহাৰ কৰিছোঁ, আৰু গোটেইখিনি ভালদৰে মিলাই দিছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈ জুইটো মিডিয়াম কৰি এতিয়া আকৌ মই 5-6 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ। এতিয়া 5-6 মিনিটৰ পাছত দেখাইছোঁ, এইখিনি আমাৰ ৰেডি হৈ গৈছে। এইখিনি আমাৰ 70% মান ধুনীয়াকৈ কুক হৈ গৈছে। দেখিছেনে বাৰু? এইখিনি আমাৰ হৈ গৈছে। তেলটো ধুনীয়াকৈ ছেপাৰেট হৈ আহিছে। অকণমান স্লাইড চেনি এড কৰিছোঁ। গোটেইখিনি ভালদৰে ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে মই চাউলখিনি দিছোঁ। চাউলখিনি ধুই ধুনীয়াকৈ মই টুকি থৈছোঁ। আপোনালোকে যিকোনো চাউল ল'ব পাৰে। বাসমতি চাউল হ'লে বেছি ভাল হয়। মই ইয়াতে ৰামপাল চাউলটো ব্যৱহাৰ কৰিছোঁ। মই চাউল 2 কাপ লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত মই পানী ব্যৱহাৰ কৰিছোঁ। পানীটো মই আগেই জোখ কৰি থৈ দিছোঁ। 2 কাপ চাউলত 4 কাপ পানী দিব লাগে। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া ইয়াতে মই স্লাইড অকণমান নিমখ এড কৰিছোঁ। নিমখ আগেই মোৰ ব্যৱহাৰ কৰাই আছে চিকেনত। এতিয়া মই অকণমান আকৌ দি দিছোঁ। তাৰপিছত অকণমান ঘি দিছোঁ। ঘি দি ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপিছত অকণমান ধনিয়া কাটি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনখন লগাই দিছোঁ, আৰু এটা চিটি আহিবলৈ বহাই দিলোঁ। এয়া হুইচেলটো যোৱাৰ পাছত খুলি দেখাইছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে? গোন্ধটো বহুত ধুনীয়া ওলাইছিলে। মন কৰিছেনে? বহুত ধুনীয়াকৈ সিজি গৈছে, আৰু এইখিনি আমাৰ ৰেডি হৈ গৈছে। এয়া মই অকণমান বাঢ়ি পেলাই দেখাইছোঁ। দেখিছেনে? দেখিবলৈ বহুত ধুনীয়া হৈছে, আৰু খাবলৈ পিছে বহুত ভাল হৈছিলে। লগতে অকণমান চিকেনো দিছোঁ। অকণমান শুকানকৈ মই চিকেনো বনাইছিলোঁ। খাবলৈ বহুত বেছি ভাল হৈছিলে। আপোনালোকে যদি চিকেন পোলাও ৰেচিপিটো এনেকৈ খোৱা নাই, তেতিয়াহ'লে বনাই খাই চাবচোন। খাবলৈ বহুত বেছি ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক কৰি দিব।